নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি মই তোমালোকৰ বাবে অলিম্পিক সম্বন্ধীয় কেইটামান কুইজ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো চাওঁচোন আহা। আমাৰ অসমৰ কোনগৰাকী মহিলাই সৰ্বপ্ৰথমে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? উত্তৰ লাভলীনা বৰগোহাঁই। তেওঁ কি খেলত এই পদক লাভ কৰে? উত্তৰ বক্সিং ৰিঙত। ভাৰতীয় কোনগৰাকী মহিলাই 2021 চনত অলিম্পিক খেলত ৱেইট লিফটিঙত ৰূপৰ পদক লাভ কৰিছিল? উত্তৰ মীৰাবাই চানু। 2021 চনৰ জাপানৰ টকিঅ' অলিম্পিকত ভাৰতৰ সোণৰ পদক পোৱা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ নীৰজ চোপ্ৰাই জেভলিনত লাভ কৰিছে। অলিম্পিকৰ প্ৰতীক বল পাঁচটাত যথাক্ৰমে কি কি ৰং থাকে? উত্তৰ নীলা, হালধীয়া, বগা, সেউজীয়া আৰু ৰঙা। অহা অলিম্পিক গেমছ ক'ত আৰু কেতিয়া অনুষ্ঠিত হ'ব? উত্তৰ 2024 চনৰ পেৰিছত। ভাৰতে বৰ্তমানলৈকে অলিম্পিক হকীত কিমানবাৰ স্বৰ্ণ পদক লাভ কৰিছে? উত্তৰ 8 বাৰ। আধুনিক অলিম্পিক সৰ্বপ্ৰথম ক'ত আৰু কেতিয়া আৰম্ভ হয়? উত্তৰ 1896 চনত এথেন্স চহৰত। তেতিয়াৰে পৰা প্ৰতি 4 বছৰৰ মূৰে মূৰে পৃথিৱীৰ বিভিন্ন দেশত এই খেল চলি আহিছে। ভাৰতৰ অলিম্পিক সংস্থা কিমান চনত গঠন হৈছিল? উত্তৰ 1927 চনত। কোন চনত অলিম্পিকত হকী প্ৰতিযোগিতা আৰম্ভ হয়? উত্তৰ 1908 চনত লণ্ডন অলিম্পিকত। অলিম্পিকৰ মূল লক্ষ্য কি? উত্তৰ চিটিয়াছ ছুইফটাৰ, আল্টিয়াছ হায়াৰ, ফৰ্টিয়াছ ষ্ট্ৰংগাৰ, অৰ্থাৎ বেগেৰে আৰু উচ্চ আৰু বলীয়ান হোৱা। আজিলৈ ইমানখিনিয়ে দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নপাহৰিব। বাই বাই।